যিমানকেইখন ফটো আপোনালোকে দেখিছে সকলো অসম সাহিত্য সভাৰ এসময়ৰ এজন সভাপতি আছিলে। নীলিম দা ভাল লাগিলে আপুনি আহিলে। এইখনে গেটখন, ওপৰত আমাৰ অসমীয়াৰ স্বাভিমান গামোচা লাগি আছে। ভোজনালয়, বাকী ইয়াতে সকলোৱে আহাৰ গ্ৰহণ কৰে। ইয়াত কিমানজন লোকে একেলগে। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। অসম সাহিত্য সভাৰ 3 নম্বৰ দিন হ'বলৈ গৈ আছে। এতিয়া আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ, কাৰ্যালয়খিনি দেখাম, মূল সভাঘৰ দেখাম। ইয়াত ট্ৰেফিক কণ্ট্ৰল কৰি আছে পুৰা দেখিছে। কলেজৰ NSSৰ যিখিনি স্বেচ্ছাসেৱক আছে তেওঁলোকে ইয়াত এইটো চাইডে মানে কি যাৰ হেলমেট নাই তেওঁলোকক এইটো চাইডে যাব দিয়া নাই, আৰু টমটমখিনি এইটো চাইডে সক্ৰাহী হৈ এনেকৈ ওলাই যাব দিছে। নাৰায়ণপুৰ মণিকাঞ্চনস্থলী, বৰ নাৰায়ণপুৰ। এইখন মেইন গেটখন, মুখ্য দুৱাৰ ইয়াত দুখন আছে। এখন মুখ্য দুৱাৰ, এখন বিহপুৰীয়া যোৱা ৰোডটোত আছে। আপোনালোকে আহিছে যদি গম পাইছেই। আৰু ভিতৰত কি কি আছে আপোনালোকক দেখাম। মূল বস্তুকেইটা দেখাম আজি, চব বস্তু দেখাই নাথাকোঁ। আৰু এইখিনি চব লাইটিং চাইটিং কৰি দিছে। খাইছিলোঁ অসম সাহিত্য সভা, চাই লওক, চব বাঁহেদি বনাই দিছে দেখিছে। আৰু বাকী এইবিলাক গামোচা চামোচা ধুনীয়াকৈ ইয়াত গেটত সজাই দিছে। এইটো চাইডেও গামোচা হেৰি দি দিছে। আৰু ইয়াত দেখিবলৈ পাইছে গেটখন। বাকী এইখিনি যিখিনি কাৰ্যালয় দেখিছে চবৰে এটা স্বেচ্ছাসেৱকৰ কাৰ্যালয়। আগৰ ভিডিঅ'টোত আপোনালোকক এইখিনি মই দেখালোৱেই। আৰু ইয়াৰ ভিতৰত এতিয়া নোসোমাওঁ, জুম কৰি দেখাই দিছোঁ আপোনালোকক। এইটো আপোনালোক এইখন গেটেদি 2 নম্বৰ গেটেদি সোমাই আহি এইটো পাব। এইটো ধুনীয়াকৈ সজাই দিছে দেখিছে, ফুল চুল দি। আৰু এই বস্তুটো ঘূৰি থাকে ৰাতি, আৰু ভাল লাগে লাইটিঙত। আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছিলোঁ। আৰু ইয়াত সকলোৱে ফটো চটো মাৰি আছে। নামঘৰত হৰিনাম গাই আছে, শুনিছে আপোনালোকে। এইটো প্ৰদৰ্শনী, আপোনালোকৰ সিদিনা মই প্ৰদৰ্শনীত সোমাই দেখাইছিলোঁ কি কি আহিছে কি কি নাই অহা। আৰু আজি বহুত মানুহ হৈছে, চাই লওক আগত। এইটো বুক ষ্টল আছিলে, দিনৰ বুক ষ্টলটো একবাৰ আপোনালোকক দেখাম বুলি ভাবিছোঁ, কাৰণ সেইদিনা বুক ষ্টল আপোনালোকক দেখুওৱা নহ'ল। হেৰিয়াৰ এইটো কাৰ্যালয়। আৰু বলক ইয়াত যিমান দেখিছে 300খন ইয়াত চব সাহিত্যপ্ৰেমিক লোকে ইয়াত ভৰ্তি হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। চব বুক ষ্টল এইবিলাক চব বুক ষ্টল। ইয়াতে বুক ষ্টলৰ উদ্বোধনী এইটো ইয়াতে কৰিছিলে মঞ্চত। এইটো মঞ্চ দেখিবলৈ পাইছে, দেখিছে। লৈ লওঁ নেকি ভাবি আছোঁ, পুৰণি কীৰ্তিচিহ্ন কিছুমান। বিনোদৰ শৰ্মাই কৈছে, যেতিয়া চুতীয়াসকলে চন্দনগিৰি পাহাৰ বা ক'ৰবাত বসবাস কৰিছিল তেতিয়া এই আকাশখন কি অসম সাহিত্য সভাত পাপন দা গান এটা বাজি আছে। কিতাপ পঢ়া মানুহ দিছে কিমান ইয়াত আছে, গ্ৰন্থপ্ৰেমিক লোক সজাই দিছে। এখন বুলি কয় চিতাৰ নেকি আছিলে এখন নাম, আপোনালোকে গম পায়ে, নামটো কমেণ্ট কৰি জনাই দিব। এওঁ ইয়াতে দেখিছে বিন বজাই আছে, তেওঁ চকুৰে নেদেখে চাগিলে। এইখন বাণিজ্য মেলাৰ মেইন গেটখন বুলি ক'ব লাগিব। বলক সোমাই যাওঁ, বাণিজ্য মেলাখন আপোনালোকক দেখাওঁ। ইয়াত আছে 1500খন দোকান। 1500খনটো আপোনালোকক দেখাব নোৱাৰোঁ, চ' যিমানখিনি চিনেমেটিকত পাৰোঁ আপোনালোকক দেখাই দিম। ছাইডতে আছে কাৰ্যালয়টো, বাণিজ্য মেলা। এইটো বাণিজ্য মেলাৰ উপ সমিতি আপোনালোকে দেখিবলৈ পাইছে। স্ক্ৰীন পপকৰ্ণ দেখিছে। বিখ্যাত ম'হৰ শিঙৰ ফণি আৰু এইবিলাক চব বনাই আনিছে। ম'হৰ শিঙৰ ফণিখন ক'ত আছে? এয়া নেকি ম'হৰ শিঙৰ ফণি? ফণি কোনখন ম'হৰ শিঙৰ? এয়া নেকি? এইখনে ম'হৰ শিঙৰ ফণি দেখিছে আপোনালোকে, দাদাহঁতে আনিছে। টুপি চুপি আহিছে, চশমা তচমা চব এইবিলাক বাণিজ্য মেলাত যিমান আঁতৰলৈকে দেখিছে। এইফালে আঁতৰলৈকে জুম কৰি দেখাই দিছোঁ আপোনালোকক। চব বাণিজ্য মেলা। 1500খন দোকান যদি আপোনালোকক দেখাওঁ, মই এটা ঢেল খাই পৰি দিব লাগিব। এইকেইডাল আহিছে পিঠি সজোৱাবলৈ আপোনালোকে। কি পিঠি সজোৱাব আৰু এই বস্তুটো দেখি মনত পৰিছেনে 90sৰ কিডছবিলাক বস্তু? क्या क्या? আচ্ছা, মৃত সঞ্জীৱনী গছ আহিছে। এই বস্তুটো আপোনালোকে যদি পানী দি দিয়ে তেতিয়া ডাইৰেক্ট গ্ৰীণ কালাৰ হয়। এইটো বস্তুটো এনেকৈ হেৰি হয়। নামটো হৈছে মৃত সঞ্জীৱনী। हाँ, ये पानी में रखने से वो ग्रीन, ये जो रंग है इसका रंग चेंज होके ग्रीन कलर आ जाता है और जो वो हो जाता है। गोड़ पान मलाई मार के पान खा जाओ यहाँ पे आके।
কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি। সেই কেনেকুৱা লাগিলে আমাৰ ইয়াত আহি? ভালে লাগিছে। বাকী চব ঠিকে আছে নে? বিজনেছ চিজনেছ চলি আছে ন? ঠিকে আছে দিয়ক। আৰু দুদিন আছে নহয়? সেইটো হয়। বাকী মই বাণিজ্য মেলা সোমাই আছোঁ আৰু এই দাদাইও কৈছে ফটো উঠাবলৈ। আৰু ক'ৰপৰা আহিছে আপুনি? মই ধুবুৰীৰ পৰা আহিছোঁ। দাদা আহিছে ধুবুৰীৰ পৰা। দাদাই এখন দোকান আৰু ইয়াতে আছে এইখিনি শংখ বুলি কয়। আপোনালোকক দেখাইছোঁ একটা দাঙি পিনি। এই দেখিছে শংখ। এইবিলাক শংখ পৰা বনোৱা চাগিলে ন? এই খাৰুখিনি শিলিগুৰিৰ পৰা আহিছে। দাদা শিলিগুৰিৰ পৰা আহিছে। দাদা আহিছে চশমা লৈ আহিছে ধুবুৰীৰ পৰা। এইজন দাদা। কি আমাৰ ইয়াত আহি কেনেকুৱা লাগিলে? মই ইয়াতে বহুত ভাল লাগিলে। বিজনেছ ঠিকেই গৈছে আপোনাৰ? বিজনেছ অলপ হেৰি হৈছে। হ'ব দিয়ক, একো নাই, এনেকেই আৰু। দাদা লগ পাম পিছত আকৌ। বাইদেউ আহিছে ধেমাজিৰ পৰা কাপোৰ লৈ। আপোনালোকে দেখিছে ইয়াত পাটৰ কাপোৰ চাপোৰ আছে। আপুনিও আহিছে নেকি? দাদাও আহিছে ধেমাজিৰ পৰা আহিছে। বাকী বাণিজ্য মেলা আপোনালোকক দেখালোঁ। এতিয়া মেইন মঞ্চলৈ যাম, য'ত নেকি মিটিং চিটিং হৈ আছে। তালৈ যাম বুলি ভাবিছোঁ। আৰু এইফালে যিমান মোৰ পিছাৰে যিমানখিনি দেখিছে সকলো বাণিজ্য মেলাই। আৰু সেই আগত আছে হেৰিটো, আগত আছে মূল মঞ্চটো। দেখিতো অনুসন্ধান সমিতি দেখিছে। ইয়াত মানুহবিলাক যোনবিলাক হেৰাই যায় বা ইয়াত আহি তেওঁলোকে নাম দিয়ে আৰু নাম দি পেলাই ইয়াৰ পৰা মাইকত এনাউন্স কৰে আৰু ইয়ালৈ আহি তেওঁলোক লগ হৈ যায় মানে। আৰু এইটো চিকিৎসালয় উপসমিতি বিশেষ পৰিচৰ্যা কক্ষ ছেমি ICU। আৰু এইখিনি চিকিৎসালয় উপসমিতি দেখিছে। ইয়াত হৈছে মেইন মঞ্চটো। মেইন মঞ্চ পিছ চাইডে আছোঁ মই। আৰু মেইন মঞ্চ আপোনালোকক দেখাবলৈ লৈছোঁ। এইটোৱে মেইন মঞ্চ। লখিমপুৰ জিলাৰ পানীগাঁও নিবাসী কপিল বৰুৱা। এইটোৱে মূল মঞ্চ আৰু তাত নীলিম দা বহি আছে দেখিছে। সাহিত্যিকসকল, যুৱসাহিত্যিকসকল, বিশাল সভামণ্ডপত আসন গ্ৰহণ কৰি থকা নৱস্থ ব্যক্তিসকল, মই সকলোকে আপোনালোকক মেইন মঞ্চটো আপোনালোকক দেখাই আছোঁ, চাই লওক। ইয়াত সকলো সাহিত্যপ্ৰেমিক ৰাইজ বহি আছে। আপোনালোকে ইয়াত দেখিছে। তাতো আপোনালোকে ইয়াতো বহিব পাৰে, তাতো বহিব পাৰে। তাত কিবা অংকন কৰি আছে তেওঁলোকে। আৰু সেই তালৈকে আছে, তাত আঁকি আছে দেখিছেনে কিবা এটা? ভূপেন হাজৰিকাই আঁকি দিলে। তেওঁ ছেকেণ্ড লগা নাই চাগিলে আঁকোতে। আৰু বহুত বঢ়িয়াকৈ আঁকিছে। আৰু একবাৰ জুম কৰি আপোনালোকক দেখাই দিছোঁ ইয়াৰ পৰা। চাই লওক, ভূপেন হাজৰিকাই আঁকি দিলে। জনাই আছে দেখিছে। এই ৰজিতা দেউৰী কেইদিনমানৰ আগতে আমাৰ ইয়াৰে হয়। এতিয়া মুকা অভিনয় কৰিব। তেওঁৰ নাম কুঞ্জয় কুমাৰ গগৈ। এতিয়া বৰ্তমান মুকা অভিনয় কৰিব। মাইম মাইম মাইম
পাইছোঁ সন্মুখত। নীলিম দা ভাল লাগিলে আপুনি আহিলে। বাকী নীলিম দাক আজি লগ পালোঁ বহুত দিনৰ মূৰত। বাকী আমাৰ ইয়াত আহিছে সাহিত্য সভাত। এই নীলিম দা চোলাটোৰ পিছ চাইডে চাওক, চিৰচেনেহী মোৰ ভাষা জননী বুলি লিখা আছে। মহন্ত দা গাড়ীখন এখন দেখিছেই। বাকী ফটো চটো মাৰি আছে মহন্ত দাই। আৰু গাড়ীখনৰ আৰ্টটো চাওক। চালিয়া মডিফাই কৰিছে। বাকী এইটো ৰংঘৰ চিষ্টেমত বনাইছে। আৰু এইটো হৈছে বাকী এইটো হৈছে কেন্দ্ৰীয় সমিতিৰ অস্থায়ী মুখ্য কাৰ্যালয়। এইটো মুখ্য কাৰ্যালয় বুলি ক'ব লাগিব, মানে অস্থায়ী। অলপ আগত ভূপেন হাজৰিকাৰ ফটোটো আঁকিছিলে দাদা। দাদা আপুনি ভূপেন হাজৰিকাৰ সেইটো আপুনিয়ে বনাইছিলে? আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰ লখিমপুৰ পানীগাঁও। আৰু বাকী দাদাই মই আপোনাক বাকী চিনটো আপোনালোকক দেখাইছিলোঁ। দাদাই ইয়াত ভূপেন হাজৰিকাৰ সেই ছবিটো আঁকিছিলে। বাকী ছবিটো আপুনি দি থৈ আহিলে নেকি? ছবিটো এজনে হেৰি গুৱাহাটী পাঠশালা লগতে কিনিয়ে পেলালে। অঁ কিনিয়ে পেলালে। প্ৰাক্তন DSP। অঁ প্ৰাক্তন DSP তেওঁ পাঠশালাৰ হয়। তেওঁ ফটোকপি ভাল লাগিলে কাৰণে ইয়াতে কিনিয়ে পেলালে। আৰু নহ'লে ফটোকপি দেখাই দিলোঁ। বাকী দাদা আপুনি আহিলে আমাৰ ইয়ালৈ, বাকী ভাল লাগিলে। আৰু এজনো দাদা আহিছিলে। বাকী এইটো ভোজনালয়। ইয়াতো ভোজনালয় ইফালে এণ্ট্ৰি হয়। ইয়াতে চাগিলে কুপন চুপনবিলাকৰ ব্যৱস্থা কৰিছে। ইয়াতে কুপন চেক কৰিছে। বাকী এইটো চাই লওক ভোজনালয়। বাকী ইয়াতে সকলোৱে আহাৰ গ্ৰহণ 2000 লোক একেলগতে বহি ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু বাকী সেয়া ব্যৱস্থা সকলোখিনি নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াতে বাবুদা বহি আছিলে। বাবুদাক সুধি ল'লোঁ যে সোমাওঁ নেকি। আৰু বলক সেইখন গেটখন বলক দেখাই আছোঁ। এখন গেট, এইখন গেটখন চাওক। ৰাতি হ'লে কি লাইটিং মাৰে, চবৰে ফটো দেখিয়ে আছে আপোনালোকে। আৰু এই গেটখনক ভালকৈ দেখাওঁ আপোনালোকক। চিনেমেটিক নিদিওঁ, ভ্লগ দি আছোঁ আপোনালোকক। এখন চাই লওক, গেটত মটকা দি দিয়া হৈছে। আৰু এইটো বহুত ষ্টাইলত বনাইছে। এইটো ছাইডৰ পৰা এনেকুৱা হয়। আপোনালোকে ইফালে ভোজনালয়লৈ যাবগৈ পাৰে। আৰু এনেকৈ দেই ৰাস্তা আছে বহুত, আপোনালোক যাব পাৰে। আৰু এইখনে গেটখন। ওপৰত আমাৰ অসমীয়াৰ স্বাভিমান গামোচা লাগি আছে। ছাইডত সাহিত্য সভাৰ ফ্লেগ। এইটো ৰাস্তা আহিছে আপোনাৰ যিটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। সেইফালে এখন মেইন দুখন মুখ্য দুৱাৰ আছিলে বুলি আপোনালোকক কৈছিলোঁ। তাৰ এখন আছে বিহপুৰীয়া ৰাস্তাটোত, আৰু এখন আছে আমাৰ 15 নম্বৰ হাইৱেত। বাকী এইটো ষ্টেজটো দেখিছে আপোনালোকে। ইয়াত সাংস্কৃতিক যিবিলাক হ'ব মানে ইয়াত হ'ব। আৰু বাকী ইয়াত এইটো অপেন ষ্টেজ, অকণমান চকী টকী দি দিছে। আৰু বাকী কালি চাগিলে মৌচুম গগৈ মেইন ষ্টেজত কৈছিলে নেকি। মেডাম মেফি আছিলে যোনদিনা আমাৰ অসম সাহিত্য সভা যোনদিনা উদ্বোধনী হৈছিলে, সেইদিনা মেডাম মেফি আছিলে। আৰু ইয়াতে মেডাম মেফি নীতি নিয়মেৰে পতা হৈছিলে আমাৰ আহোমসকলৰ 31 জানুৱাৰী দেখিছে আপোনালোকে। আৰু বাকী ইয়াতে পতা হৈছিলে মেডাম মেফি। এই ভাস্কৰ্য শিল্পী পদ্ম ফুকন দেখিছে, এইটো তেওঁ বনাই দিছে নেকি। আৰু এইটো দেখিছে এটা মূৰ্তি। বাকী ইয়াতে মেডাম মেফি পতা হৈছিলে। আৰু এইটো এটা হৈছে কাৰ্যালয়, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থা নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়। বাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ফটো ইয়াত লগাই দিছে। আৰু এইটো পুখুৰী মই আপোনালোকক কৈছিলোঁ অতিৰিক্ত খালটো। আৰু এইটো এটা কাৰ্যালয় দেখিছে আপোনালোকে সন্মুখত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এইটো এটা কাৰ্যালয়। বাকী ফায়াৰ ব্ৰিগেডৰ গাড়ী চাড়ী চব আহিছে দেখিছে আপোনালোকে সন্মুখত। আৰু এয়া আমাৰ নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰ আসাম পুলিচ কণ্ট্ৰল ৰুম, নেকি সাহিত্য সভাৰ পুলিচৰ যিখিনি কণ্ট্ৰল ৰুম থাকে, এইটো পুলিচৰ কণ্ট্ৰল ৰুম। আৰু ইয়াত পুলিচ কৰ্মচাৰীসকল ৰখি আছে আপোনালোকে দেখিছে। আৰু এইটো কাৰ্যালয় আপোনালোকে সন্মুখত দেখিবলৈ পাইছে। এইটো কাৰ্যালয় হৈছে কাৰ্যালয় প্ৰচাৰ আৰু যোগাযোগ উপ সমিতি অসম সাহিত্য সভা। নামঘৰত যিটো প্ৰজেক্টাৰ ব্যৱস্থা কৰি দিয়া হৈছে সকলোতে। ইয়াত নামঘৰত যিটো হৈ আছে ইয়াত প্ৰজেক্টাৰ দেখাই আছে। বাকী এইটো হৈছে শ্বহীদ বেদী। ইয়াত মানে কি এতিয়ালৈকে
অসম সাহিত্য সভা যেতিয়াৰ পৰা ষ্টাৰ্টিং হৈছিল আৰু তেতিয়াৰ পৰা যিমানকেইজন সভাপতি আছিল তেওঁলোকক সকলোৰে ইয়াত এটা এটা ফটো দি কিনে ইয়াত তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মানে ইয়াত যিমানকেইখন ফটো আপোনালোকে দেখিছে সকলো অসম সাহিত্য সভাৰ এসময়ৰ এজন সভাপতি আছিলে। এইটোৱে শ্বহীদ বেদী, মুখৰ পৰা আপোনালোকক দেখাইছোঁ। আৰু এইটো শ্বহীদ বেদীটো সন্মুখৰ পৰা চাওক, ষ্টাইলত ধুনীয়াকৈ সজাই দিছে। এইটো শ্বহীদ বেদী ছাইডতে স্মৃতি তৰ্পণ আপোনালোকে দেখিবলৈ পাইছে। আৰু স্মৃতি তৰ্পণ মানে ইয়াত তেওঁলোকক সোঁৱৰা হয় স্মৃতিত, আৰু ইয়াতে দেখিছে ইয়াতে বন্তি চন্তি জ্বলাই, তাতে বন্তি জ্বলোৱা হৈছে। মই আপোনাক লাই খুঁটা স্থাপন কৰোঁতে আপোনালোকক মই দেখাইছিলোঁ স্মৃতি তৰ্পণটো কেনেকৈ হয়। বাকী ইয়াত ধুনীয়াকৈ এতিয়া সজাই দিছে, কাৰণ লাই খুঁটাটো হেৰি কৰে, আৰু ইয়াত মেপখন ইয়াত বনাই দিছে। আৰু ব'লক বাকী যিমানখিনি দেখাব পাৰিলোঁ আপোনালোকক দেখালোৱে, আৰু ভাল লাগিলে। আৰু আগত কি ৰাজাদিকি বৰুৱা আহি আছে বোলে, তাক লগ কৰিম, চাই লওঁ। আৰু এইটো অসম সাহিত্য সভাৰ নাৰায়ণপুৰৰ যিটো এইটো পঞ্জীয়ন উপ সমিতিৰ এইটো এটা কাৰ্যালয় হয়, আৰু ইয়াতে আপোনালোকে পঞ্জীয়ন কৰিব পাৰে। বাকী এইটোৱে দেখিছে। আৰু ইয়াতে আছে মেইন এইটো চাইডে মই কৈছিলোঁ আপোনালোকক 15 নং হাইৱেত যিখন আছে গেটখন, প্ৰথম গেটখন, এইখন হৈছে প্ৰথম গেটখন। বলক গেটখনৰ ফাৰ্ষ্টৰ পৰা আপোনালোকক দেখাওঁ। এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু বাকী এখন গেট। গোটেই সাহিত্যপ্ৰেমিক ৰাইজে ভৰ্তি হৈ আছে দেখিছে। বাকী এখন গেটখন চাই লওক, একেই ছেইম ষ্টাইলত সেইখন গেটত যেনেকৈ সজাইছে এইখন গেটতো ছেইম। ইয়াত অলপ বেলেগকৈ হেৰি কৰিছে, ইয়াত অলপ এইটো হেৰি দিছে, আৰু একেই। আৰু এই আদৰণি দেখিছে, এয়া জাপি চাপি ইয়াত লগাই দিছে অসম সাহিত্য সভা। চিৰচেনেহী মোৰ ভাষা জননী।